এইটো হৈ গৈছে Yes! এইটোতো নাদিৰ চাহটো হৈয়ে গৈছে দুচৈ তই মোক এটা কথা বুজাই দেছো কি কথা তুই যে এই গৰমত পৰীক্ষা হলৰ ভিতৰত যে জেকেটডাল পিন্ধি আছিলি কেনেকে আছিলি বাৰু কচোন হা পকেট আছে নাই আছে ইয়াত পকেট আছে নাই হা ইয়াত পকেট আছে নাই একদম ফিটিং কৰি নিছো বুজিছ মানে বিন্দাস বিন্দাস একদম মজা কমন পৰিছে বুজিছ সব কমন কি কি এই তু চা ধৰ ধৰিলো আগফালে তোৰ আকবৰ আকবৰ পিছফালে তোৰ বাবৰ সোঁহাতে তোৰ শ্বেৰশ্বাহ বাওঁহাতে তোৰ নাদিৰ চাহ একদম মজা কমন পৰিছে একদম হুবহু বহাই দিছো মোক মানে একদম বিন্দাস বিন্দাস একদম 100 ভিতৰত 100 পাবি আৰু পিছে এটা কথা দোস্ত বেয়া নাপাবি দেই ক মানে কথাটো কি তই যে এতিয়া যে এইখিনি যে নকল যে মাৰিলি হা তই যে বহিত লিখিলি কিন্তু এটা কথা নহয় এই নোটছৰ মতে যদি একে হয় প্ৰফেচাৰে কিন্তু বহি চালে সব 0 দিব 0 আলু তই মোক কিমান মূৰ্খ বুলি আহিছ নি মানে মই একদম হুবহু বহাই দিয়া নাই ন কি কৰিলি তাতো এটা খেল কৰি দিছো কি খেল এই ধৰ তোৰ ইয়ান দাবু সন্ধি 1826 চন হয় নাই হয় 1826 মই লিখি দিছো 1926 ঠিক তেনেকে চন আৰু তাৰিখবোৰ মই অলপমান সলনি কৰি দিছো বে দাদু ক'ব আহিলে এই সকাম এটা খাবলৈ গৈছিলো কালি নে কালি গৈছিলো মানে আপোনাৰ মুখত এই সকাম খালো ভালকে চাট দিছো আৰু দেই আপোনাৰ মুখত মানে এটা পাৰ সকাম ভাগিলে আপোনাৰ মুখত ভাগিলে ভাগত পাঠো হ'ল গোটেইখিনি কৰিলো কৰি আপোনাৰ মুখত মানে ৰাতি ভোজ আছিলে ৰাতি মানে আপোনাৰ মুখত ভোজটো খালো খাই আপোনাৰ মুখত মানে ঘৰলৈ বুলি আহিলো আহোঁতে আপোনাৰ মুখত ৰাস্তাত আপোনাৰ মুখত ধৰিলে নহয় পেটত চিকুট তাৰপিছত আপোনাৰ মুখত আৰু মই তলপনটো খুলি দিলো আপোনাৰ মুখত ড্ৰাইভাৰজন ক'ত গ'ল বাৰু হয় ড্ৰাইভাৰ দা বলকচোন সোনকালে অকণ ভৰিখন আঁতৰাই দিয়কচোন হেৰি আপোনাৰ গাত লাগিছে নি গাত লাগিলে ক'ব ড্ৰাইভাৰজন ক'ত গ'ল বাৰু হয় গোন্ধ জোতাযোৰৰ গোন্ধ লেতেৰা বস্তু গা ধোৱা হেৰি ভৰিখন অকণমান আঁতৰাই দিয়কচোন হেৰি আপোনাৰ গাত লাগিছে নি গাত লাগিলে ক'ব এই ড্ৰাইভাৰজন ক'ত গ'ল বাৰু হয় হেৰি ভৰিখন অকণমান আঁতৰাই দিয়কচোন বুলি কৈছো না আঁতৰাই নিদিয়ে কিয় এনেকে যে কৈছে আপোনাৰ গাত লাগিছে নি গাত লাগিলে ক'ব এনে কৈ নাথাকিব কি কৰিছো গাত লাগিছে নি গাত লাগিলে এই তোমাৰ নামটো কেলে বিজুলী মাৰি মাৰিছে একেবাৰে এই তোমাৰ ঘৰ ক'ত কিয় গাজনি এইটো ক'ত পায় কি এই ড্ৰেছটো গছত লাগে বৰ কলিতে ছিঙিলা দেই হেৰি নহয় এই আপোনাক কথা এটা সুধো এই যোৰহাটলৈ যোৱা বাছবিলাক বাৰু ইয়াত পামনে পাব পাম ন হেৰি মই আপোনাক ক'ৰবাত দেখিছোৱে দেখিব পাৰে মোৰ ঘৰ ইয়াতে হয় নি আচ্ছা আপুনি বা পাঞ্জাবী মানুহ নি নহয় মই ইয়াতে দলমুখ চাৰিআলিত ঘৰ নহয় গাড়ীখনো বৰ লেট কৰিছে দেই এই আপোনাৰ ঘৰ আমোলাপতি পিনে নিব ৰাম মই কৈছো নহয় মোৰ ঘৰটো দলমুখ চাৰিআলি যে ৰাজস্থান হোটেলখন দেখিছে নাই ৰাজস্থান হোটেলৰ কিনাৰেদি যে গলি এটা গৈছে তাত 3 নম্বৰ বাংলোটো মোৰ আচ্ছা এটা কথা কওকচোন আপুনি বা পাঞ্জাবী মানুহ নেকি নহয় মই ইয়াতে ঘৰ আকৌ দলমুখ চাৰিআলিতে ঘৰ কি হ'ব পাঞ্জাবী মানুহ নহয় ৰাম নহয় বুলি ক'লো ন মই পাঞ্জাবী নহয় হ'লতো ক'ৰবাত আপোনাক মই দেখিছোৱে ৰাম আপুনি মোক দেখিব পাৰে মোৰ ঘৰ শিৱসাগৰ দলমুখ চাৰিআলিত ৰাজস্থান হোটেলৰ কাষত হ'লতো
পাঞ্জাবী মানুহ নেকি বাৰু আপুনি উখৰা মই কৈছো না মই পাঞ্জাবী নহয় বুলি আপুনি একেটা কথাতে কিয় লাগি আছে নহয় ন কিনো অসভ্য হেৰি আপুনি গোলাঘাটত দেখিছো নেকি মই আপোনাক উখৰাম গোলাঘাটত মোৰ শহুৰৰ ঘৰ মই তালৈ যাওঁ হ'লতো সৌৰ ঘৰ হয় আচ্ছা হেৰি আপুনি পাঞ্জাবী মানুহ নিবা উখৰাম মই নহয় পাঞ্জাবী আপোনাক ক'লো নাই একেটা কথাতে আপুনি কিয় লাগি আছে হে মই পাঞ্জাবী নহয় বুলি ক'লো নাই হেৰি আপোনাৰ বাৰু খং উঠিছে নেকি হেৰি কথা এটা সুধো কি সুধিব আপুনি একেটা কথাকে অথনিৰ পৰা কিয় লাগি আছে হে আপুনি মোক সুধিছে মই পাঞ্জাবী নি মই পাঞ্জাবী মই পাঞ্জাবী হ'লতো মোৰ মা পাঞ্জাবী মোৰ দেউতা পাঞ্জাবী হা আমাৰ ঘৰৰ 14 পুৰুষ পাঞ্জাবী আৰু শুনক মই যিজনী ছোৱালী বিয়া পাতিছো তাইও পাঞ্জাবী তাই মাক বাপেক সিহঁতৰ 14 পুৰুষ সকলোখিনি পাঞ্জাবী হ'লতো পাঞ্জাবী হ'লতো দেখাত কিন্তু আপোনাক পাঞ্জাবী যেন নালাগে পাই এই কণ পাই কাই দিও মনটো যে একেবাৰে মাৰি আছো মইতো বাহিৰ চোতালতে কথা খাই শুনিলোঁ বুজিছনে শুনি মোৰ হাঁহিম যেনে লাগিছিলে নহয় মানে হেৰি নহয় এই তাকৰকে ইমানখিনিমান খাই লগে বোল কথাটো তই চুৰটো কেনেকৈ হ'ল ভাঙি পাতি কচোন শুনিবি নেকি বহ ক ৰাতি ঠিক 12টামান বাজিছে নঙলাডাল খোলাৰ শব্দ মই শুনিছো নহয় এই খিৰিকীখনেদি বাহিৰলৈ চাওঁ বুলি ভাবিছিলোঁ কিন্তু মই নাচালোঁ মই বোলো চাওঁচোন কি হয় অলপ দেৰি ৰৈ দেখিছোঁ বাঁহৰ দৰ্জাখন কেৰেককৈ শব্দটো কৰি পেলাই মোৰ এটা সোমাই আহিছে তেতিয়াও তাক মই মেচিদাখন লৈ ডিঙিটো দুচাও কৰিব পাৰোঁ কৰিলে নাই নকৰিলোঁ মই বোলো চাওঁচোন কি হয় তাৰপিছত লাহে লাহে সোমাই আহিলে বস্তুটো সোমাই আহি মোৰ মৰহিতানৰ পৰা চাবিটো উলিয়াই লৈছে বাকচৰ তেতিয়াও তাক মই কান্তলীয়া স্বৰ এটা সোধাব পাৰোঁ সোধাইলে নাই নুসুধালোঁ মই বোলো চাওঁচোন কি হয় তাৰপিছত সি গৈ পেলাই বাকচটো খুলি অলংকাৰ য'ত যি আছিলে চব লৈ পেলাই গুচি গ'ল নহয় পিছফালৰ পৰা তাক মই থিয়গু এটা সোধাব পাৰোঁ নে নোৱাৰোঁ বাৰু নুসুধালি কেলে নুসুধালোঁ মই বোলো চাওঁচোন কি হয় পিছদিনা ৰাতিপুৱা মাকক কথাষাৰ ক'লোঁ কওঁতে মোক বাহনী গুচালৈ ইমান জাৰিলে তেতিয়াও তাইক মই চুলি গুচাতে ধৰি গোটেই বাঢ়ি চোতালখন চুচাব পাৰোঁ নে নোৱাৰোঁ বাৰু পাৰোঁ নকৌ নুচুচৰালোঁ মই বোলো চাওঁচোন কি হয় বহিছো খুৰীয়া নাই নাই